Hello students, HSLC 2027 or বাবে প্ৰস্তুতি চলি আছে নে? যদি হয় তেন্তে আজিৰ এই ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল হ'ব। আজি আমি ক্লাস 10 ইংলিশ দ্য টেল অফ কাষ্টাৰ্ড ড্ৰেগনৰ পৰা মোস্ট ইম্পৰ্টেন্ট MCQ আলোচনা কৰিম আৰু এই প্ৰশ্নবোৰ চেপ্টাৰটো ভালদৰে বুজিবলৈ আৰু এক্সামৰ বাবে প্ৰেক্টিস কৰিবলৈ বহুত হেল্পফুল হ'ব। মই প্ৰথমতে তোমালোকক এটা ৰিকুৱেষ্ট কৰিম যে প্ৰতিটো প্ৰশ্ন প্ৰথমে নিজে আনসাৰ দিবলৈ ট্ৰাই কৰিবা, তাৰ পিছতহে সঠিক আনসাৰটো দিবা। এনেদৰে প্ৰেক্টিস কৰিলে MCQ সমাধান কৰাৰ স্পীড আৰু একুৰেসি দুইটাই বৃদ্ধি পাব। যদি তোমালোকৰ লক্ষ্য 80% বা 90% বা তাৰো অধিক মাৰ্কস লাভ কৰা তেন্তে এনে MCQ প্ৰেক্টিস নিয়মীয়াকৈ কৰি থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল HSLC 2027ক তোমালোকৰ সফলতাক লক্ষ্য কৰি HS ষ্টাডি আসাম 07ৰ অভিজ্ঞ ফেকাল্টিসকলে নতুন HSLC 2027 পেটাৰ্ণ অনুসৰি সম্পূৰ্ণ চেপ্টাৰ ওয়াইজ MCQ গাইড প্ৰস্তুত কৰিছে আৰু এই গাইডত থাকিব নিউ পেটাৰ্ণ চেপ্টাৰ ওয়াইজ MCQ, এক্সাম ওৰিয়েণ্টেড ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰেক্টিছ MCQ উইথ আনসাৰ্ছ, ইম্পৰ্টেণ্ট নোটছ এণ্ড PDF, সাজেশন ফৰ HSLC 2027। এই ষ্টাডি মেটেৰিয়েলছে তোমালোকৰ ৰিভিজন অধিক সহজ কৰি তুলিব আৰু এক্সামৰ বাবে আত্মবিশ্বাসেৰে প্ৰস্তুত হোৱাত সহায় কৰিব। ষ্টাডি মেটেৰিয়েলছ পাবলৈ স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰটোত তোমালোকে মেছেজ কৰিব পাৰিবা আৰু HS ষ্টাডি আসাম 07 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ইয়াত নিয়মীয়াকৈ পাবা চেপ্টাৰ ওয়াইজ MCQ ক্লাছেছ, ইম্পৰ্টেণ্ট কুৱেশ্যনছ, কমপ্লিট নোটছ, সাজেশন এণ্ড PDF, HSLC 2027 এক্সাম আপডেটছ।